हेलो गाइस কি খবৰ আশা কৰো সবৰে ভালে আছে আজি মানে ভিডিওটো ধামাকা হ'ব যাই আছে কাৰণ আজি আমি মাছ মাৰিব যাম বৰখি দি আৰু এতিয়া আমি টপ বিচৰি আছো বলাৰ টপ আজি মানে ভিডিওটো এনেকা ধামাকা হ'ব মানে কি কম আৰু চাওক আমি ইমান জংগলত আইছো টপ বিচৰবা কাৰণে আৰু ইফালে বাম্বু আছে মানে আমাৰ ফালে বাহ বুলি কয় ইফালে জংগল সব ফালে জংগল চা আৰু ইফালে মানে টপ বিচৰি আছো সেইজনে একজন গেছে হেদি আৰু মই আছো ইফালে সো আজি মানে ভিডিওটো ধামাকা বজাই আছে ভিডিওটো লাষ্টলৈকে চাই থাকক দিয়ক ভিডিওটো আৰম্ভ কৰো গাইস আমাৰ ঘৰৰ পিছফালে মানে জম্ভুৰা গাছটো আছে বহুতে ফলি আছে চাওক ডাঙৰ ডাঙৰ হৈছে মানে বাট পাকা নাই এতিয়া পাকা নাই সো চাওক এইটোহে গাছটো আমাৰ ঘৰৰ পিছফালে দেই আৰু যদি কোনোবাক লাগে ক'ব মোক বহুতে হৈছে এইবাৰ চাওক কাটি দেখিম বাৰু ৰবা অলপ পিছত দেখাই আছো কাটি সো যাও এতিয়া আমাক কেঁচুৱা বিচাৰিব লাগিব এতিয়া কেঁচুৱা খুন্দিব লাগিব মানে মাছৰ খাবৰ কাৰণে এই খুন্দি আছে ইফালে আৰু ইফালে কেইখনমান পাইছো আৰু বাট বেছি পোৱা নাই আৰু ইফালে খুন্দি আছো হৈ গ'ল ধেত কেলা কি যে হ'ব ন এতিয়া আমি কাটিম এই জম্ভুৰাটো চাম পাকছে না নাই সো আপোনালোককো দেখাই আছো এতিয়া আমি দাখান দি কাটিম ইটো সো ইটো চামা এই ইয়াতে বহুৱা ইটো হল জম্ভুৰাটো এতিয়া কাটি চাম বাট পাকা নাই এই কি আৰু ইটো পাকছে চাক তাত কেলা যা বৰখিটা এদি আছে এদি ল বৰখিটা এতিয়া যাম এতিয়া ঘৰৰ পৰা ওলাই দিলো বৰখি ধৰকি লৈ একবাৰ যাই আছো এতিয়া ভাল এটা লোকেশ্যনত যায় বৰখিটা পাতিম চাওঁ আজি মাছ পাওঁ না নাই অলপ বতৰটো ঠাণ্ডা কৰিছে বাৰু ডাৱৰীয়া হানা হৈছে বৰষুণ আহিব নেকি ক'বতো নোৱাৰিলোঁ এতিয়া অলপ ভাল লাগিছে ৰ'দটো নাই দিয়া চাই থাকক আৰু অলপটো এতিয়া মানে কি গাইজ বৰষুণ আহিলেও মাছ মাৰিব যাব লাগিব বৰষুণ নাহিলেও মাছ মাৰিব যাব লাগিব কাৰণ বৰষুণ আহাটা মেটাৰ নকৰে আমাৰ লগত মাছ পোৱাটোহে মেটাৰ কৰে এতিয়া পালোঁ এটা জেগা কিন্তু ইয়াত মাছ নধৰিব আগত যাব লাগিব দেখাই আছোঁ ৰ মানে গাইজ এই পথাৰখনতো বহুত পানী হৈছিলে এতিয়া মানে পানী শুকাই গ'ল বহুত ৰ'দ দিয়াৰ কাৰণে ইয়াতে মানে মাছ নধৰে মানে কিবা হৈছে মাছবিলাকৰ ক'ব নোৱাৰিলোঁ আৰু ইফালে যাই আছোঁ ইফালে চাওঁ মাছ ধৰে না নধৰে আৰু ইয়াততো পানী বেছিহে আছে ইটো পুখুৰী হয় এটা ইয়াততো মাছ কি হৈ আছে বাট চাওঁ পাওঁ না নাই এতিয়া ডাৱৰীয়া কৰিছিল বাট এতিয়া ৰ'দ দিল আৰু ৰ'দ দিছে কি ক'ম আৰু বতৰটো সেনেকা মানে চাচোন আৰু ৰ'দ দিল দে আৰু একো নাই ফাৰ্ষ্টতে আমাক কেঁচুৱাটো লগাই ল'ব লাগিব এই কাটাটোত চ' ফাৰ্ষ্টতে কাটাটো লগাই লওঁ কেঁচুৱাটো লাল কেঁচুৱাটো হ'লে বেছিহে মাছ খায় এইটো মাটিৰ কেঁচুৱা ন সেইকাৰণে মাছটো অলপ কম ধৰে নাই গাইছ দুটা জেগাত বৰশী পেলালোঁ এটাও নধৰে এতিয়া বেলেগ জেগাত যাই আছোঁ 1 ঘণ্টালৈকে বহিয়ে আছোঁ এটাও নাই কি যে হ'ব পাতাই থৈ দিছোঁ এটাও নাই ইমান ৰ'দত বহি থকাটো গাইছ এটা তুলিলোঁ বহুতে বাচ্ছাৰ পিছত এটা তুলিলোঁ কৈ চাহ গাইজ মইতো এতিয়া যাত্ৰা কৰিলোঁ যাত্ৰা নকৰা নহয় বাট সিটোতো এটাও যাত্ৰা কৰা নাই খালি বস্তিডাল পাতে থৈ দিছি ঐ যাত্ৰা কৰিছেনে নাই কৰাই নাই কি আৰু ক'ম ময়ো এটা যাত্ৰা কৰি বহি আছোঁ এতিয়া দে আৰু কিমান মাছ পাওঁ গাইজ ইটো বহুত ডিষ্টাৰ্ব কৰি আছিলে এতিয়া ইয়াক তুলিয়ে ল'লোঁ বহুত ডিষ্টাৰ্ব কৰবি তই চাচোন লুচ্ছা পাৰা চেংটো লুচ্ছা পাৰা ইটোৱে বহুত ডিষ্টাৰ্ব কৰি আছিলে ইনো বাট চাৰি দিম ইটোক বহুতে সৰু হৈ আছে গাইজ এতিয়া মাছে নাপালোঁ বাট এটা পাইছোঁ মাছ এতিয়া ঘৰত যাব ওলাইছোঁ ৰ'দো দিছে বহুত ৰ'দ দিছে কাৰণ ক'লা হ'ব মন নাই এতিয়া যাই আছোঁ ঘৰত দে আৰু গাইজ যাই থাকোঁ বলক
হ'ব দে গাইছ, যদিহে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আৰু জল্দি 10K কমপ্লিট কৰিব লাগে ছাবস্ক্ৰাইবাৰ। আপোনালোকে যিহেতু আশা হ'বই 10K ছাবস্ক্ৰাইবাৰ কমপ্লিট, চ' খালি ছাবস্ক্ৰাইব কৰি দিয়া দেয়াৰ।